এক মিনিট আপোনাক ছোৱালী দিমে উঠান কি কৰিব হে আপুনি বোপাই অ বোপাই এইফালে ৰাতিবা চুই থাক কি হক তোৰ শাহু বুঢ়ীয়ে ফোন মাৰিছিলে তাৰপা কি ক'লে ছোৱালী দিদো কৈছে আকৌ কিহৰ কাৰণে চাকৰি পালে আকৌ এতিয়া তোৰ ছোৱালীয়ে হে চাকৰি পালে কেলে ফোন নাই কৰা নেকি তোলে নাই কৰা আজি মোলে বিয়নীয়ে ফোন মাৰিছে তাৰপা কি ক'লে নো সেইটো কচোন কথাটো ক ছোৱালী নিদো মই বোলো কেলে নিদিয়ে বোলে নিদো বেলেগ দৰা আহিছে মই বোলো নিদিলে নহ'ব নহয় মোৰ ল'ৰাই আপোনাৰ ছোৱালী 5 বছৰ হ'ল ভাল পোৱা 10 বছৰ হ'ল 10 বছৰ হ'ল 5 বছৰ তহঁতক নকলো মনে ভাল পাইছে মই একেহে বাৰু প্ৰেম কৰি আহিলো মাক চাহে পিতেকাও মই আজি চেলেঞ্জ কৰিছো বিয়নীৰ লগত গাড়ী উলিয়া ককায়েক মাত সোনকালে চাবিটো লৈ আহ শুনিছ নাই চাবি আন সোনকালে সেউকে কৰি থাকিবি দেই পইচা টকা লৈ আহ 5,000 টকা আছে গডৰেজটো খুলিবি তাতে পাবি লৈ আহ আপুনি নালাগে আপুনি গ'লে কাজিয়া কেলে মই গ'লে কিহৰ কাজিয়া ল'লো হ'ব আপুনি উল্টা পুল্টা কথা কিছুমান কৈ দিয়ে আপুনি ঘৰখন চাবলৈ মানুহ নাই দেই ঘৰখন মানে ছোৱালী আনিবি আনিম বুলি ক'লে মই আনিমেই চম্ভালিব পাৰিবি কেলে নোৱাৰিম ইমান মাটি আছে কৰি মেলি খাব খেতি কৰিয়ে খাব লাগিব মোৰ ঘৰ বোৱাৰী হ'লে পিছত যদি তোৰ বোৱাৰী উভতি ধৰে একো উভতি নধৰে কি ধৰিব মই মৰম কৰোঁ যেতিয়া তাই মোক মৰমেই কৰিব ইমান মৰম কৰোঁ মই তাইক তহঁতি এইটো ভাল কাম কৰা নাই মই ছোৱালীজনী দুজনৰ আগত দেখুৱাই আনিম বুলিহে ভাবিছিলোঁ বিয়া পাতি নিদিয়ে আপোনাৰ বিয়নীয়ে কি ক'লে গম পাই নাই মোক বোলে ছোৱালীলে বেলেগ ল'ৰা চাইছে হেৰ' মোৰ ল'ৰাটোক 5 বছৰ দিন ভাল পালে এতিয়া বেলেগ ল'ৰালৈ গ'লে আমাৰ এই ল'ৰাটো কি হ'ব সি বা কি কয় সি আনিবই তাই আহিব নাই আহিব কৈছে দুইটাই ভাল পায় আহিবই আকৌ কেলে নাহিব আহে যদি এতিয়া ময়ো ভাবিছিলোঁ বিয়া পাতি আনিম বুলি এতিয়া পৰিস্থিতি যিটো হৈছে এনেকৈ নানিলে নহয় আৰু ছোৱালী মাকে ল'ৰাটো ঘৰ লগাইছিলে কেলে ছোৱালীও এতিয়া চাকৰি পালে নহয় সেইকাৰণে আমাৰ ইয়ালৈ দিবলৈ মন কৰা নাই এটা কথাই চিন্তা কৰিলোঁ ছোৱালীজনী আনোগৈ আপুনি যদি যায় আহক নহ'লে মই নাহক কেলে পালোহি শুভ কামত দেৰি নহয় আপুনি খবৰটো হৈ সিহঁতৰ চুকত দি দিব মানুহ কেইজনমান লাগিব নহয় সুদ দিয়া নিয়মটো আজিয়ে কৰি দিম আপোনাৰ ফেন কেইটাক মাতি দিব আকৌ ব'ল সোনকালে ব'ল ফোন মাৰি দিম নাই ওলাই থাকিবলৈ কওক বিয়নীয়ে কিন্তু সেইটো কথা মোক বৰ ভাল নক'লে সেইকাৰণে মই জেদতে লৈ আহিম ছোৱালী যা তোৰ লাগিবলৈ দৰকাৰী নাই কাজিয়াখন বগী ক'ত যা তই দৰা লগত যাম বুলি বৰ হেঁপাহ কৰিছিল নহয় ছোৱালীজনী লৈ আহিম মই এনেকৈ আহিম যে একো নহয় সোমাইছে তেনে দেই যিটো আশা কৰিছিলোঁ সেইটো নহ'ল আৰু পিছত আৰু বিয়াই পাতি দিম এতিয়া হিৰো গম পাওঁ নাই তাই চাকৰি পালে নহয় তাৰপৰা চাকৰি কৰা দৰা এটাই চাবলৈ আহিছিলে তাইক মাক আকৌ সেইটোৱে দিবলৈ মন হয়নে 5 বছৰ হ'ল ভাল পোৱা আমাৰ ইয়াক ভাল পোৱা গম পাই নহয় কেলে সিহঁতৰ ঘৰলৈ গ'ল ভাতে পানীয়ে খাই আহিলে মাকে ইয়াক বৰ মৰম কৰে সেইবোৰো কেলে আকৌ সেই লিংলাং কৰিছিলে ছোৱালী যদি তোৰ আগতে দিবলৈ মন নাই তেতিয়াই কৈ দিব লাগিছিলে গাঁৱৰ মানুহে গম পায় যে সি সেই ছোৱালীজনী ভাল পায় বুলি আমাৰ গাঁৱতো গম পায় সিহঁতৰ গাঁৱতো গম পায় এতিয়ানো মাকে আকৌ কি চিন্তাটো কৰিলে ছোৱালীও ভাল পায় মই ছোৱালীক ফোন মাৰি কৈ দিলোঁ বোলো ওলাই থাকা ভালেই হ'ল আমিও পলাই অহাহে প্ৰব্লেম হ'লে আপুনি চাব আকৌ দেই চাম এতিয়া পৰিস্থিতি যিটো হৈছে মই দুখো পাইছোঁ দেই অন্তত দুখো পাইছোঁ মই ল'ৰা বিয়া বহুত ডাঙৰকৈ পাতিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যিটো পৰিস্থিতি হৈছে নোৱাৰো আনি পেলাই থৈ দেহি বমি কৰিব লাগিছে মোৰ গাড়ীটো উঠা অভ্যাসটো নাই নহয় শুভ কামত তই এইটোহে কৰিলিহি নে শুন এখন নালাগে ছোৱালীজনী লৈ আহোঁগৈ ব'ল মোতকে বেছি দেখোন তোহে আনিবলৈ মন গৈছে সন্ধিয়া হোৱাৰ আগতে ঘৰ সোমাওঁহি আৰু ব'ল সৈজনী ওলাই আছে তাই মই লগতে আহিলোঁ হয় দেই এইবোৰ পিছত মানে সাক্ষী পাতি হ'লে বৰ দিগদাৰ হ'ব পুলিচৰ গুৰিত দেই কেলৈ আহিছিলোঁ মই ইছৰাম কেলৈ ওলাই আহিলে হ'লে মই ভয় কৰিবলৈ নাই তোমাৰ মালে মই ভয় কৰিবলৈ নাই সেই কথা এটা কওঁ বুলিহে আহিলোঁ আজি নাযাওঁ নহয় আজি নাযাওঁ বুলিহে ক'বলৈ আহিছিলোঁ আজি নাযাওঁ একো নহয় দেখিছা না মই কিটো গতিত আহিলোঁ ঘৰত যেনেকৈ আছোঁ তেনেকৈ আহিলোঁ একো নহয়
একেদিন যাম ৰ'ব কথা দুৱাকে পাতি লওঁছি দেই হওক কথা ইয়াত সেই কথাই ভিতৰত পাতিম আমাৰ সেই বগী খুৰী দেই আহা মানে কথা দুৱাকে কৈ লৈছে কথা ক'বলৈ নালাগে এতিয়া ঘৰত ক'বা যে ঐ লা গাড়ী চলা ড্ৰাইভাৰ নাই যে ক'ত গ'ল ক'ত গৈছিলি মুতিব লাগিলে আকৌ মই এনেকুৱা হেৰি কামবোৰত খুব মুতিব লাগে এই নহয় তুমি আকৌ কান্দিছা এতিয়া আগতে কেলে ভাল পাইছিলা মই বিয়া মুতি আহিম বুলি ভাবিছিলো তোমাৰ আকৌ মায়ে আকৌ সেই কাবালহে দিম বুলিছে সেইকাৰণে আকৌ এনেকে আনিলা নহয় দৰা এটা ওলাইছিলে সেইটো হয় দিম বুলি কোৱা নাই নহয় মই আকৌ শুনিলো আকৌ সেইকাৰণে ময়ো লগতে লৈ মই নেযাওঁ ছোৱালী মানুহ দুখ লাগিবই দেচোন ময়ো সেই তেনেকেই পলাই আহিছিলো নহয় বাৰু আমাৰ দিনত বাৰু গাড়ী চাড়ী নাছিলে চাইকেলতে পলাই আহিলো মই যাবলৈ মন নাযাওঁ আগতে কেলে ৰখাই দিয়ক সেইটো কথা নহ'ব মোক এতিয়া লগত লৈ আহিছে মই কপালত এনেকে আহিব লাগে মই নেযাওঁ মোৰ ঘৰলে মনত পৰিছে মালে মনত পৰিছে বোলো মই নেযাওঁ নমাই দিওঁ মানুহে শুনিব নকৰিবা নকৰিবা পালোহি শুইটো নহয় ঘৰ দেউতাই কি বুলি ক'ব বাৰু দেউতাই ৰখি আছে বাচ্ছাই ৰখি আছে দেখিছা নাই পালোহি মই নেযাওঁ মোক ঘৰত থৈ আহক দেচোন ব'লক নহ'লে আপোনাৰ লগতে খোজকাঢ়িয়ে যাওঁগে হেৰুৱাই এতিয়া তোমাক পঠিয়াম এইটো ঘৰলে তুমি যে ইমান চিঞৰ বাখৰ কৰিছা তুমি কি মোক ভাল নোপোৱা নেকি হে নোপোৱা নেকি ব'লা নামা ওলাই আহা এতিয়া ওচৰৰ খুৰীহঁতক মাতি দিব লাগে আমাৰ মানুহ দুজনী লাজাচোন মাতি থৈ আগে যা বোৱাৰী এতিয়া সেইযোৰ কাপোৰকে পিন্ধা দেই পিছত তোমাক জোৰে কাপোৰ আনি দিম ধুনীয়া লাগিছে আকৌ আয়ো সেই ঘৰলে ফোন এটা মাৰো নহ'লে ঘৰলে এতিয়া ফোন কৰিব লাগে কেলে দৰকাৰ নাই ফোন কৰিব নিজে ফোন কৰিব নহয় নিজে ফোন কৰিব মানে মইহে ঘৰত নোপোৱাকৈ আহিছোঁ আকৌ আপোনালোকে পাই পিনি উঠাই লৈয়ে আহিলে বিয়নীৰ যি বৰ কথা মই ফোন নকৰোঁ আকৌ চাওক এইয়া চোৱা তোমালে কিমান কাপোৰ সাঁচি ৰাখিছোঁ মই এইবোৰ গোটেই মোৰে জানো তোমাৰে এইফালে মুগাৰে পিন্ধিবানে বোলে পাটৰ এই পিন্ধিবানে বোলে এয়া বোলে সেই এইবোৰ কি নুনী কটন ডাইটছ ৰকম মিক্স পাট পলি পাট ধেই এই 5টা বছৰে মই এইবোৰকে কিনিলোঁ ধুমধাম হাঁহ কুকুৰা বেছি টকাও লৰাই দিয়া নাই আকৌ খুৱাব পাৰিব জানো হয় কেলে নোৱাৰিব আনিছে যা খুৱাবই লাগিব আপোনাৰ যিদৰে আহিলোঁ নাই এতিয়া টেনশ্যন নাই এনেওতো তুমি চাকৰি পালাই চাকৰি দৰমহাই চলিবা আৰু কি চিন্তা কৰিছা নকলে তুমি এইটো এই ঘৰলৈ তাকে ফোন এটা মাৰো বুলি ভাবিছিলোঁ ফোনটোৱে নাই পোৱা নহয় বিচাৰি ফোনটো ভিতৰত বিচনাতে আছিলে তাকে ঘৰলৈ যোৱা কৈ দিয়া ফোন এটা কৰি দিয়া উঠনি কিনো লাগিলে কিনো ভাগিলে ফোনতে কৈ থকা শুনিলোঁ দম দি থকা শুনিলোঁ কাক দম দি আছিলে বাৰু কোনে মায়ে তোমালোকৰ মাকে দম দি আছিলে খালে বেলেগ ল'ৰা কেলে চাইছিলা তেতিয়াহ'লে তুমি মোক ৰাতিপুৱা সদায় ফোন কৰা আজি নকৰিলা কেলে মই নাই চোৱা তেতিয়াহ'লে মাহঁতেহে বোলে সেই ধনী দৰা এটা আহিছে বোলে তই বোলে ওলাই কৰি থাকিবি তোক চাবলৈ আহিব সেনেকে ক'লে আকৌ মোক সেইটো কথা ক'ব নোৱাৰিলা মই কেনেকৈ কওঁ আকৌ মন আছিলে চাগে তোমাৰ ডাঙৰ ওপৰত মই কাহানি মাত নামাতো মোক খবৰ হ'লে মানে তুমি গুচি গ'লা নেকি কোনো পধ্যেই নেযাওঁ মই এতিয়া আহিলোঁ নহয়